ব্ৰজেন বৰুৱা অসমীয়া চলচ্চিত্ৰক অভিনৱত্ব প্ৰদান কৰা এক যুগৰ্ধ সাংস্কৃতিক সত্তা। একেধাৰে চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, চিত্ৰনাট্যকাৰ তথা সংগীত পৰিচালক ব্ৰজেন বৰুৱা স্বৰূপাৰ্থত এক বহুমুখী প্ৰতিভা। সূক্ষ্ম উপলব্ধি আৰু দূৰ দিগন্তলৈ প্ৰসাৰিত দৃষ্টিৰে নিৰ্মিত কৰিছিল অসমীয়া চলচ্চিত্ৰত নতুনত্বৰ গতি। দুকুৰি 7 বছৰীয়া চমু জীৱন পৰিক্ৰমাত অসাধাৰণ প্ৰতিভাধৰ গৰাকীয়ে ৰচি থৈ গ'ল ভালেমান অসাধাৰণ কৃতিত্ব। শুনা মোৰ জীৱন চাকি স্বপ্ন ভৰা জোনাক ৰাতি, মন মোৰ ছাতি ফুটি দেহা মোৰ জান ভাতি কিছুমান পৰিয়ালৰ পাৰিবাৰিক সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে। বৰুৱা পৰিয়াল তেনে এটি পৰিয়াল। ব্ৰজেন বৰুৱাৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আছিল গড়কাপ্তানি বিভাগৰ ছাব ডিভিজনেল অফিচাৰ। বিহদিয়াৰ মূল বাসিন্দা চন্দ্ৰনাথ বৰুৱাই 1923 চনত গুৱাহাটীৰ লতাশিলত আটম টকাৰিকৈ এটি ঘৰ সাজিছিল। বৰুৱা পৰিয়ালৰ ঐতিহ্য বহনকাৰী এই ঘৰটো মুখৰ হৈ থাকিছিল বৰুৱাৰ পত্নী জোনপ্ৰভা বৰুৱাৰ সুললিত কণ্ঠেৰে। 9টা ল'ৰা আৰু 4জনী ছোৱালীৰ সাংস্কৃতিক চৰ্চাৰে মুখৰ হৈ থাকিছিল বৰুৱা পৰিয়াল। সন্ধিয়া চোৰাঘৰ উমাল হৈ পৰিছিল পুৰণি হাৰমনিয়াম, বাঁহী, তবলা আৰু গায়কীৰ মৌ মিঠা গুঞ্জনেৰে। এই গুঞ্জনে পৰিয়ালৰ বেষ্টনী অতিক্ৰম কৰি অসমীৰ কৃষ্টি সংস্কৃতিৰ পথাৰখনত জন্ম দিয়ে এডাল বিশাল পটবৃক্ষৰ। 29খনকৈ চলচ্চিত্ৰ উপহাৰ দি বৰুৱা পৰিয়ালে কাললৈ বুলি ৰচে সোণালী ইতিহাস। বৰুৱা দম্পতীৰ তৃতীয় সন্তান ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল 1925 চনৰ 27 ফেব্ৰুৱাৰীত। স্কুলীয়া শিক্ষা গুৱাহাটীত সাং কৰি কলেজীয়া শিক্ষাৰ বাবে তেখেত ৰাওনা হৈছিল কলিকতা অভিমুখে। কিন্তু সম্পূৰ্ণ নকৰাকৈ ঘৰমুখী হয় বৰুৱা। কটন কলেজত BSCৰ বাবে নামভৰ্তি কৰাই যদিও আকৌ এবাৰ শিক্ষা সাং কৰাত ব্যৰ্থ হয়। কিন্তু অধ্যয়নৰ সমান্তৰালকৈ বৰুৱা মগন থাকে সংগীতৰ চৰ্চাত। সুৰ সংগীত ৰচনাৰ পৰা গীত গোৱালৈকে এজন দুৰন্ত সাংস্কৃতিক কৰ্মীৰ ৰূপত আগবাঢ়ে ব্ৰজেন বৰুৱা। 1944 চনত ব্ৰজেন বৰুৱাই সংগীত পৰিচালক ৰূপে ভাগ লয় কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনত। কি নাম দি মাতিম মাতিম তোমাক, নীলেৰ গোপন কি যে মায়া, কি নামৰে খন পৰহ স্বৰ্ণালী হৈ হিয়া। কাকো ৰেহাই নিদিয়ে জীৱনৰ স্বাভাৱিক সমীকৰণে। ব্ৰজেন বৰুৱাও ব্যতিক্ৰম নহ'ল। জীৱিকাই হাতবাউল দিলে ব্ৰজেন বৰুৱাক। যোগদান কৰে শ্বিলং জনস্বাস্থ্য বিভাগৰ চাকৰিত। কিছুদিন পাছত এই চাকৰি এৰি যোগদান কৰে জামুগুৰিহাটত ধান সংগ্ৰহকাৰী বিষয়াৰূপে। অন্তৰাত্মাত সৃষ্টি কৃষ্টিৰ ৰাজত্ব হ'লে যন্ত্ৰবৎ ৰুটিনৰ ৰাজত্ব তেনে খন্তেকীয়া। কম দিনৰ ভিতৰতে ব্ৰজেন বৰুৱাই অৱসান ঘটাই যান্ত্ৰিক ৰুটিনৰ। চাকৰি এৰি দি পূৰ্ণৰূপত নামি পৰে সংস্কৃতিৰ বহল পথাৰখনত। মঞ্চমুখী কৰি তোলে সাংগীতিক যাত্ৰা। অসমৰ বিভিন্ন মঞ্চ মুখৰ হৈ পৰে ব্ৰজেন বৰুৱাৰ গীত আৰু অৰ্কেষ্ট্ৰাৰে। বৰেণ্য সংগীতজ্ঞ তফজ্জুল আলীৰ বক্তব্য, মই জনাত অসমত সৰ্বপ্ৰথম একেটা বিষয়বস্তু আশ্ৰিত ঐকন বাদন বা অৰ্কেষ্ট্ৰাৰ ৰচনা আৰু প্ৰচলন কৰে ব্ৰজেন বৰুৱাই। ব্ৰজেন বৰুৱাই তেওঁৰ অৰ্কেষ্ট্ৰাবোৰত প্ৰায় পশ্চিমীয়া হাৰমনিৰ প্ৰয়োগ কৰিছিল। মই নিজে তেওঁ ৰচনা কৰা আৰু পৰিচালনা কৰা এনেধৰণৰ 3টা অৰ্কেষ্ট্ৰা শুনিছিলোঁ। তাৰে 2টাৰ নাম আছিল যুদ্ধ আৰু শান্তি আৰু এটা শিশুৰ জন্ম। 6 ঋতু ব্ৰজেন বৰুৱাৰ আন এক স্মৰণীয় সৃষ্টি। মগজুৰ দুৰন্ত গতিৰে নতুনত্বৰ সন্ধানত বলীয়া ব্ৰজেন বৰুৱাই এনেদৰে অসমৰ মঞ্চত সিঁচিছিল বৰ্ণাঢ্য অধ্যায়।
50ৰ দশকৰ পৰা ব্ৰজেন বৰুৱা ব্যস্ত হৈ পৰে চলচ্চিত্ৰৰ সৈতে। বিৰল প্ৰতিভাসম্পন্ন বৰুৱা গীত সংগীতৰ উপৰিও স্বতঃস্ফূৰ্ত অভিনয়েৰে উদ্ভাসি উঠে এজন শক্তিশালী অভিনেতাৰ ৰূপত। সংগীত পৰিচালক আৰু অভিনেতাৰ ৰূপত আত্মপ্ৰকাশ ঘটে স্মৃতিৰ পৰশ ছবিৰে। 1956 চনত মুক্তিলাভ কৰা স্মৃতিৰ পৰশ পৰিচালনা কৰে ব্ৰজেন ভাতৃ নিপ বৰুৱাই। দুই ভাতৃৰ দূৰগামী মানসিকতাৰ ফলশ্ৰুতিত দৰ্শকে এইখন ছবিৰে লাভ কৰে দুটাকৈ হিন্দী গীত। একেটা বৰ্ষতে ব্ৰজেন বৰুৱা সংগীত পৰিচালিত লখিমী ছবিগৃহলৈ আহে। পুনৰ পৰৱৰ্তী বৰ্ষত ব্ৰজেন বৰুৱাৰ সংগীত পৰিচালনা আৰু অভিনয়েৰে দৰ্শকে লাভ কৰে মাক আৰু মৰম ছবিখন। পৰৱৰ্তী বৰ্ষৰ ভক্ত প্ৰহ্লাদ ছবিৰে বিকশিত হৈ বৰুৱাৰ আন এক প্ৰতিভা। এই ছবিখনৰ সংগীত পৰিচালনা কৰাৰ উপৰিও ব্ৰজেন বৰুৱাই কণ্ঠদান কৰে ছবিখনৰ গীতত। 1959 চনত ছবিগৃহলৈ আহে আমাৰ ঘৰ। এই ছবিৰ বাবে ভাতৃ ৰমেন বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰে ব্ৰজেন বৰুৱাই। ছবিখনৰ গীততো কণ্ঠদান কৰে ব্ৰজেন বৰুৱাই। এনেদৰে 50ৰ দশকত ব্ৰজেন বৰুৱাক আমি লাভ কৰোঁ সংগীত পৰিচালক, অভিনেতা আৰু কণ্ঠশিল্পীৰ ৰূপত। পাপৰি তোমাক আবৰি আল ফুল চুৱাৰ বুলাই। 1961 চনত মুক্তিপ্ৰাপ্ত লাচিত বৰফুকন ছবিৰ যুটীয়াভাৱে সংগীত পৰিচালনা কৰে ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়াই। একেটা বৰ্ষৰ নৰকাসুৰ ছবিত আমি পুনৰ ব্ৰজেন বৰুৱাক স্বতন্ত্ৰ সংগীত পৰিচালকৰ উপৰিও লাভ কৰোঁ অভিনেতাৰ ৰূপত। যুদ্ধ স্থগিত ৰখাৰ কাৰণ সি মোৰ পুত্ৰ। সেই যথেষ্ট কাৰণ হ'ব নোৱাৰে বসুন্ধৰা। সি তোমাৰো পুত্ৰ নাৰায়ণ। এই কথা মই জানো। তেন্তে জানি শুনি কিয় তুমি পুত্ৰ হত্যা কৰিবলৈ ওলাইছা প্ৰভু? দুৰ্জয় কুলাংগাৰ পুত্ৰ হলে যে কি যন্ত্ৰণা হয় তাক একমাত্ৰ জন্মদাতাইহে জানে। কিন্তু নৰকৰ যি কাম কৰি সি দেৱতাৰ নিৰ্যাতন, ৰমণীৰ চকুৰ পানী, ব্ৰাহ্মণ আৰু আৰাধ্যা গোসানীৰ অভিশাপৰ মূল হৈছে তাৰ তুমি ভাল কাৰণ দেখুৱাব পাৰিবানে বসুন্ধৰা? নতুনত্বৰ সন্ধানত অহৰহ অনুশীলনৰত ব্ৰজেন বৰুৱাৰ মগজু। সেয়ে 60ৰ দশকত ব্ৰজেন বৰুৱাৰ বিশাল ব্যাপ্ত প্ৰতিভা উদ্ভাসি উঠে চমকপ্ৰদ ৰূপত। অসমীয়া চলচ্চিত্ৰত ন দিশৰ সংযোজনেৰে ব্ৰজেন বৰুৱাৰ উত্তৰণ ঘটে এক কালৰ্থ প্ৰতিভালৈ। এই দশকত নতুনত্বৰ সংযোজন হিচাপে ব্ৰজেন বৰুৱাৰ প্ৰথম উপহাৰ ইটো সিটো বহুতো। ইটো সিটো বহুতো অসমীয়া প্ৰথমখন কমেডি ছবি। 1963 চনত মুক্তিলাভ কৰা ইটো সিটো বহুতো ব্ৰজেন বৰুৱাৰ ব্যক্তিগত কেৰিয়াৰৰো আভূষণ হৈ পৰে। এই ছবিৰেই ব্ৰজেন বৰুৱাক আমি পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ ৰূপত লাভ কৰোঁ। সংগীত পৰিচালকৰ ৰূপত ইটো সিটো বহুতো ব্ৰজেন বৰুৱাৰ অন্তিমখন ছবি। সবল চিত্ৰনাট্য আৰু ব্ৰজেন বৰুৱাৰ সাৱলীল অভিনয়েৰে ছবিখনে দৰ্শকৰ অন্তৰ জয় কৰে। ষাঠিৰ দশকৰ শেষৰটো বৰ্ষ অসমীয়া চলচ্চিত্ৰ ইতিহাসত সোণালী আখৰেৰে অংকিত এটি বৰ্ষ। ব্ৰজেন বৰুৱাৰ ৰকেট গতিৰ মগজুৰ ফচল 1969 চনত মুক্তিপ্ৰাপ্ত ডাক্তৰ বেজবৰুৱা। প্ৰথমখন অসমীয়া থ্ৰিলাৰ ছবি ডাক্তৰ বেজবৰুৱা। প্ৰথমখন দ্বৈত চৰিত্ৰ সম্বলিত ছবি ডাক্তৰ বেজবৰুৱা। মুক্তিৰ লগে লগে চৌদিশ উত্তাল। অভিলেখ সংখ্যক দৰ্শকৰ উপস্থিতিৰে উচক মুখৰ অসমৰ ছবিঘৰ। চিহ্নিত হয় প্ৰথমখন অসমীয়া ছুপাৰহিট ছবিৰূপে। পৰিচালক, অভিনেতা, গীতিকাৰ তথা চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱাৰ অনবদ্য অৱদানেৰে ডাক্তৰ বেজবৰুৱা অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত মাইলৰ খুঁটিৰূপে পৰিগণিত হয়। জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে পলকতে লোৱা বুটলি সেই সময়ৰ চিকনি আগফালে মামা।
চলচ্চিত্ৰৰ ৰূপতেই ডাক্তৰ বেজবৰুৱাৰ স্বৰ্ণ ইতিহাস গাথা সামৰিব নোৱাৰি। এই ছবিখনেৰে ব্ৰজেন বৰুৱাক আমি লাভ কৰোঁ এক যুগান্তকাৰী সাংস্কৃতিক সত্তাৰ ৰূপত। যুগান্তকাৰীৰ পদক্ষেপত ব্ৰজেন বৰুৱাক প্ৰথমেই আমি লাভ কৰোঁ এগৰাকী কৰ্মঠ পথ প্ৰদৰ্শকৰ ৰূপত। কলিকতামুখী হোৱা অসমীয়া ছবিৰ নিৰ্মাণ প্ৰক্ৰিয়াই ব্ৰজেন বৰুৱাৰ মগজুৰে অসমত থিতাপি ল'বলৈ আগবাঢ়ে। মঞ্চ আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰি থকা এদল লোকক শিক্ষণ প্ৰশিক্ষণেৰে পুষ্ট কৰি ব্ৰজেন বৰুৱাই গঠন কৰে এটি সৃষ্টিক্ষম শক্তি। পোহৰ শব্দগ্ৰহণকে ধৰি ছবিৰ আন আন কাৰিকৰী কামৰ বাবে এই শক্তিক ব্যৱহাৰ কৰি ব্ৰজেন বৰুৱাই সৃষ্টি কৰে নতুন জাগৰণৰ। এনেদৰে ডাক্তৰ বেজবৰুৱাৰে ব্ৰজেন বৰুৱাই উত্তৰ পুৰুষলৈ বুলি অসমীয়া ছবিৰ নিৰ্মাণ প্ৰক্ৰিয়াত সংযোজন কৰে নতুন অধ্যায়। এই প্ৰসংগত অভিনেতা ঈশান বৰুৱাৰ বক্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰে। আলোক আৰু শব্দ গ্ৰহণৰ বাবে এদল থলুৱা কাৰিকৰী লোক সৃষ্টি কৰিব পৰাটো সহজ কাম নাছিল। ই এক প্ৰকাৰ মিছনেই আছিল। ব্ৰজেনদাৰ জৰিয়তে একালৰ বংগদেশৰ পৰা অহা কাৰিকৰী লোকৰ পৰিৱৰ্তে এইসকল কাৰিকৰী লোকৰ সৃষ্টি হোৱাটো জানো এক গভীৰ জাতীয়তাবোধৰ কথা নহয়? নিজে ৰচনা কৰা কাহিনীৰ আধাৰত চিত্ৰনাট্য লিখি ব্ৰজেন বৰুৱাই ৩৭গৰাকীকৈ ব্যক্তিৰ হাতত তুলি দিয়ে নিজৰ চিত্ৰনাট্য। তেখেতসকলৰ অনুভৱ উপলব্ধিৰে মজবুত হৈ উঠা চিত্ৰনাট্যৰে এক নতুনত্বক আদৰে ব্ৰজেন বৰুৱাই। নাম ভূমিকাত নিজে অভিনয় কৰা ব্ৰজেন বৰুৱাই ছবিখনৰ দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰি নতুন ইতিহাস ৰচে অসমীয়া চলচ্চিত্ৰত। ব্ৰজেন বৰুৱাৰ কলমেৰে নিগৰা গীত চিৰসেউজ গীতিতালিকাৰ ভুক্ত হয়। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি, এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি। এই ছবিৰেই ৰমেন বৰুৱা স্বতন্ত্ৰ সংগীত পৰিচালক ৰূপত আৰু কণ্ঠশিল্পীৰ ৰূপত দীপেন বৰুৱাক আমি লাভ কৰোঁ। ৰমেন বৰুৱাৰ সুৰ সংগীত আৰু দীপেন বৰুৱাৰ কণ্ঠই উখল মাখল লগাই অসমৰ আকাশ বতাহত। অসমীয়া চলচ্চিত্ৰৰ সংগীতত উন্মেষ ঘটে কালৰ্ধ দুই প্ৰতিভাৰ। ৭০ৰ দশকৰ প্ৰথমটো বৰ্ষত ব্ৰজেন বৰুৱাৰ কাহিনী পৰিচালনা আৰু অভিনয়েৰে দৰ্শকে লাভ কৰে আন এখন সফল ছবি মুকুতা। একেটা বৰ্ষতে বৰুৱাৰ সংসাৰ ছবিত ব্ৰজেন বৰুৱাৰ দুৰন্ত অভিনয়েৰে পুনৰ উদ্বাউল হৈ পৰে দৰ্শক। ৭২ চনৰ ললিতা আন এক ছবি য'ত ব্ৰজেন বৰুৱাৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনাই আকৌ এবাৰ চলচ্চিত্ৰ প্ৰেমীৰ মন মগজুত ৰাজত্ব কৰে। এইখন সমাজ আমাৰ সমাজ, ইউৰো অসমীয়া ৰাইৰ সমাজ, শিকুল নাপাওঁ আমি শিকুল নাপাওঁ যেন মাছ পানীত ৰৈ থকা অচল জাহাজ, এইখন সমাজ আমাৰ সমাজ। ব্ৰজেন বৰুৱাৰ অন্তিম ছবি উপজা সোণৰ মাটি পৰিচালনা অভিনয় আৰু চিত্ৰনাট্যৰে সজাই পৰাই তোলে যদিও সম্পূৰ্ণ কৰিবলৈ নাপালে এই ছবিখনৰ শ্বুটিং শেষ হোৱাৰ দিনা নিশা ব্ৰজেন বৰুৱাই নলিন দুৱৰাৰ মমতা ছবিৰ এটি গীতৰ শ্বুটিঙত অংশ লয়। সেই নিশাই অসুস্থ হৈ পৰে ব্ৰজেন বৰুৱা আৰু ঘূৰি নাহে অসাধাৰণ প্ৰতিভাধৰ গৰাকী। 1972 চনৰ 28 জুনৰ দিনটোতে অসমীৰ বুকুত বিৰহৰ বেদনা গাঁঠি দি সিপুৰিলৈ বুলি ধাৱমান হয় অসমীয়া চলচ্চিত্ৰৰ যুগৰ্ধ প্ৰতিভা ব্ৰজেন বৰুৱা। অসমীয়া চলচ্চিত্ৰত গতি আৰু নতুনত্ব প্ৰদান কৰা ব্ৰজেন বৰুৱা উত্তৰ পুৰুষৰ আদৰ্শৰ এক আপুৰুকীয়া পাঠ। ফুল 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 ফুলি মেলিলে